নমস্কাৰ মই ঋতুঞ্জয় কৌশিক আপোনালোক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে এটা সৰু সমাধান লৈ আহিছো যি সমাধানৰ দ্বাৰা আমাৰ যিসকল মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰী আছে লগতে হায়াৰ সেকেন্ডাৰী ছাত্ৰ-ছাত্ৰী আছে সেইসকল যথেষ্ট উপকৃত হ'ব আৰু যিসকল আমাৰ দৈনন্দিন কাম-কাজ কৰা মানুহ তেওঁলোকো যথেষ্ট উপকৃত হ'ব আমি জানো এটা সফল জীৱনৰ বাবে আমি ৰাতিপুৱা জীৱনটো সোনকালে আৰম্ভ কৰিব লাগিব মানে সোনকালে উঠিব লাগিব চৰাই চিৰিকটিৰ লগে লগে আমি সোনকালে উঠিব লাগিব আৰু যদি আমি সোনকালে উঠি নপঢ়ো আমি মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ সেকেন্ডাৰী ছাত্ৰ-ছাত্ৰীসকল যদি সোনকালে উঠি নপঢ়ো ভাল নম্বৰ নাপাম পঢ়াখিনি মনত নাথাকিব তেতিয়া কি হ'ব যদি আমি ভাল নম্বৰ নাপাম স্কুটিখনো নাপামেই আৰু যিসকল ল'ৰা আছে তেওঁলোকে নিজৰ জীৱনৰ উপযুক্ত ভাল সংগীজনী বিচাৰি নাপাব ধেমালি কৰিছোঁ মোৰ এইটো টপিক নহয় এতিয়া কথা হ'ল আমি কিদৰেনো সোনকালে উঠিব পাৰোঁ আমি প্ৰথম কথা জানি ল'ব লাগিব যে আমি কিয় সোনকালে উঠিব নোৱাৰোঁ যেতিয়া আমি দেৰিকৈ শুওঁ আৰু সোনকালে উঠিবলৈ চেষ্টা কৰোঁ আমাৰ চকুযোৰ কষ্ট দি তেতিয়া আমি সোনকালে উঠিব নোৱাৰোঁ চকুৰ এটা গভীৰ টোপনি সৃষ্টি হয় যে আমি চকুযোৰ সাৰ পাওঁ মানে টোপনিৰ পৰা সাৰ পাওঁ তেতিয়া আমাৰ চকুত এটা গভীৰ টোপনি লাগি থাকে যাৰ বাবে আমি ইচ্ছা কৰোঁ আমি যিমান যি কষ্ট কৰোঁ আমি সোনকালে উঠিব নোৱাৰোঁ এতিয়া কথা হ'ল আমি কেনেকৈনো সেই টোপনিটো আমি চকুৰ পৰা আঁতৰাই আমাৰ যিটো স্বাভাৱিক অৱস্থা দিনটো যেনেকৈ আমি স্বাভাৱিক অৱস্থা এটা কটাওঁ সেই স্বাভাৱিক অৱস্থাটো কিদৰে আনিম এতিয়া মই সেইটো কথা ক'বলৈকে আপোনালোকৰ মাজলৈ আজি আহিছোঁ সেইটো কথা ক'ম আপোনালোকে নিশ্চয় সেইটো টিপছ ব্যৱহাৰ কৰি আপোনালোকে অন্য ভিডিঅ' চাবলৈ দৰকাৰ নাই আৰু অন্য একো টিপছ অৱলম্বন কৰিবলৈ কোনো প্ৰয়োজন নাই কথা হ'ল আপোনালোকে মোবাইলটোক আপোনালোকে বহুত ভাল পায় নিজৰ আত্মীয়ক যিমানখিনি ভাল পায় তাৰ হাজাৰ গুণ ভাল পায় আপোনালোকে নিজৰ মোবাইলটোক গতিকে গাঁৱটোৰ কাষতো মোবাইল থাকিবই নিজৰ কলিজাখনৰ কাষত মোবাইলটো থাকিব আপোনাৰ ধেমালি কৰিছোঁ সেই মোবাইলটো যেতিয়া এলাৰ্মটো বাজিব 3টা বজাত হওক 4 বজাত হওক 5টা বজাত এক্সেট্ৰা আপোনালোকে যে বজাতে মোবাইলটো এলাৰ্ম নিদিয়ে সেই এলাৰ্ম দিয়া সময়ত আপোনালোকে মোবাইলটো এলাৰ্মটো অন কৰিব যেতিয়া মোবাইলটো আপুনি খুলিব খোলা মাত্ৰকে এলাৰ্মটো অফ কৰি 5 মিনিটৰ বাবে মোবাইলটো টিপক যি ফেচবুকে টিপক বা আপোনালোকে হোৱাটছআপে চলাওক যি চলাই আপোনালোকে চলাব পাৰে মাত্ৰ 5 মিনিট সময় মোবাইলটোক দিয়ক যেতিয়া আপুনি মোবাইলটোক চকু জুৰি মোবাইলটোক চাব 5 মিনিট সময় তেতিয়া আপোনাৰ যিটো স্বাভাৱিক অৱস্থা সেই স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব টোপনি গৈ ক'ৰবাত পাব যমুনা বালি পাবগৈ আপোনালোকে আকৌ স্বাভাৱিক অৱস্থাত মোবাইলটো টিপি থাকিব আৰু যেতিয়া আমি স্বাভাৱিক অৱস্থাত মোবাইলটো টিপি থাকিব চকুযোৰ টোপনি নাথাকিবই টোপনি ক'ৰবাত পাবগৈ সেয়াটো জানিলেই তেতিয়া আপোনালোকে উঠিবলৈ মন যাব মোবাইলটো টিপি আমনি লাগিব 5-10 মিনিট আৰু যিমান 4:30 বজাত যদি উঠিব বিচাৰে আপোনালোকে তাৰ 10 মিনিটৰ আগত এলাৰ্মটো দিয়ক কাৰণ 10 মিনিট সময় আপোনালোকে মোবাইল টিপিব লাগিব তেতিয়া আপোনালোকে টোপনিটো ভাঙিব নহ'লেতো আপোনালোকে উঠিব নোৱাৰিব কাৰণ ঠাণ্ডা লাগি থাকিব কিবা লাগিব চকুযোৰে কিবা খেলি মেলি লগাব গতিকে 5 মিনিট মোবাইলটো টিপাটো জৰুৰী বহুবাৰ ক'লোঁ 5 মিনিট মোবাইল টিপাটো জৰুৰী সেইটো কথা আকৌ নকওঁ মই টিপছটো গম পালে সেইটোৱে টিপছ সৰু টিপছ 5 মিনিট মোবাইল টিপক উঠি কৰি তাৰপিছত মোৰ অন্য ভিডিঅ'বোৰ চাব আপোনালোকে ভাল পাব যিকোনো কবিতা ভিডিঅ' অথবা অন্য ভিডিঅ'বোৰ আছে ভাল পাব সৰস্বতী পূজা বুলি এটা ৰোমান্টিক ভিডিঅ' মই আগবঢ়ালোঁ সেই ভিডিঅ'টো চাব আৰু ভালে থাকক আপোনালোকে সকলোৱে স্কুটি এখন পাওক সকলোৱে জীৱনসংগী বিচাৰি পাওক তাৰে আশা আৰু যিসকল ডাঙৰ মানুহ সেইসকল নিজৰ জীৱন সফল হওক তাৰে আশাৰে ধন্যবাদ